হেল্ল' গুড মৰ্ণিং গাইজ। এয়া ৰাতিপুৱা ওলাই আহিলোঁ, আপোনালোকক দেখালোঁ সেউজীয়া পৰিৱেশটো চাওকচোন কি সুন্দৰ লাগিছে। নেচাৰেল ইফালে বেলি ওলাইছে, ৰ'দ দিব চাগে আজিও বহুত। চাওকচোন কি ধুনীয়া লাগিছে সেউজীয়া পৰিৱেশটো। ৰাতিপুৱা শুই উঠি চাব লাগে এইবিলাক। এতিয়া আহিলোঁ, চকুৰ কাৰণে ভাল। আপোনালোকো ওলাই আহিব ৰাতিপুৱা। ৰাতিটো শুয়েই আৰু ৰাতিপুৱা সোনকালে উঠি অলপ ওলাই আহিব এইফালে, তেতিয়া আৰু সেউজীয়া পৰিৱেশটো দেখিবলৈ পাব। আনফালে বেলি ওলাইছে, এয়া চাওকচোন কি ৰাঙলী হৈ আহিছে। মই দেখাই দিছোঁ জুম কৰি, দেখিছে? ৰাস্তাত বৰ্তমানলৈকে গাড়ী মটৰ অহাই নাই। চাওক কি ধুনীয়া লাগিছে চিনেৰীবিলাক। এইফালে সেউজীয়া পৰিৱেশ চাওকচোন কি ধুনীয়া সুন্দৰ পৰিৱেশ। এইবিলাক চাবলৈ হ'লে ৰাতিপুৱা সোনকালে উঠি আহিব লাগিব, তেতিয়া দেখিবলৈ পাব। দেখিছে? এই দূৰণিলৈ ওচৰৰ মেঘৰ কি ধুনীয়া। এইফালে এজোপা কহুৱা বন। ৰাস্তাটো চাওকচোন, মই দেখাই দিছোঁ কি ধুনীয়া লাগিছে। আকাশৰ চিনেৰীটো মই বেছি ভাল পাওঁ, মানে দেখিলে আপোনালোককো দেখাই দিছোঁ। ধুনীয়া ৰঙা হৈ আহি আছে। ৰাস্তাত এতিয়ালৈকে একো অহা নাই।